বন্ধু বান্ধৱীসকল, আজিৰ সমাজত একাংশ যুৱক যুৱতীৰ মাজত দেহত টেটু অঁকাটো এক গুৰুত্বপূৰ্ণ অংগ হিচাপে পৰিগণিত হৈছে। আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে এনে এগৰাকী যুৱতীৰ কথা ক'ম, যিগৰাকী যুৱতীয়ে সম্পূৰ্ণ দেহত তেওঁ টেটু আঁকি বৰ্তমান সময়ত সমস্যাৰ সন্মুখীন হৈছে। যুৱতীগৰাকীৰ দেহত প্ৰায় ৯৯% টেটু অংকন কৰা দেখা গৈছে, যাৰ খৰচৰ মূল্য ২ লাখ পাউণ্ড। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ AtoZ Assamese নতুন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, ৯৯% দেহত টেটু অংকন কৰা যুৱতীগৰাকীৰ নাম হৈছে এম্বাৰলুক। ড্ৰেগন গাৰ্ল নামেৰে জনাজাত অষ্ট্ৰেলিয়াৰ যুৱতীগৰাকীৰ টেটুৰ বাবে নিজৰ কৰ্মক্ষেত্ৰতো বেয়া প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে। তেওঁ টেটুৰ বাবে যোৱা বছৰ ৩ সপ্তাহৰ বাবে দৃষ্টিশক্তিও হেৰুৱাইছিল, কাৰণ তেওঁ চকুৰ পতাত টেটু কৰোৱাইছিল। টেটুৰ প্ৰতি আসক্ত এম্বাৰে এক আছুতীয়া সাক্ষাৎকাৰত কয় যে শাৰীৰিক বিষৰ উপৰিও এতিয়া চাকৰি পোৱাৰ সম্ভাৱনা মোৰ বাবে সীমিত হৈ পৰিছে। লগতে তেওঁ আৰু কয় যে ইপিনে কোম্পানীবোৰেও তেওঁৰ কৰ্মনৈতিকতা আৰু মূল্যবোধৰ বিবেচনা নকৰে বুলি জনায়। লগতে তেওঁ এই সন্দৰ্ভত কয় যে মই কাকো ভুৱা প্ৰশংসাৰে চাকৰি ল'বলৈ নাযাওঁ। টেটুৱে মোৰ চাকৰিৰ বিকল্প সীমিত কৰিছে, কিন্তু মই ইয়াক যি ধৰণে চাওঁ, মই এনে এটা কোম্পানীৰ বাবে কাম কৰিব নিবিচাৰোঁ য'ত মোৰ মন নবহে। শেষত তেওঁ কয় যে মই মোৰ প্ৰতিচ্ছবিবোৰ পুনৰ ঘূৰাই পাব বিচাৰোঁ।